এই আপোনালোকে দেখিলে এয়া হৈছে 65তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস আঞ্চলিক বিকাশ কেন্দ্ৰ আমাৰ হৈছে এয়া ৰঘুতল, যিটো চামগুৰি অঞ্চল হয়। শিৱসাগৰ আমগুৰিৰ সমষ্টি আছিলে, এতিয়া আমগুৰি সমষ্টিৰ পৰা শিৱসাগৰ সমষ্টিলৈ গৈছে। আৰু এইখিনি জেগা হৈছে আমাৰ ৰঘুতল, যিটো জেহেনীয়া হাতীমূৰীয়া ঘৰপলীয়াৰ ওচৰৰ এটা অংশ। ইয়াতে একদম বহুত আগৰ পৰা আমাৰ ইয়াত অঞ্চলত বহুত প্ৰথম ৰাস ইয়াতে হৈছিলে বুলি কোৱা হৈছিলে। আৰু 65তম আপোনালোকে হিচাপ কৰক, তেতিয়াহ'লে আজি যদি 2024 চনৰ আজিৰ দিনটো যদি 65তম হয়, তেতিয়াহ'লে কিমান চনৰ পৰা ষ্টাৰ্ট হৈছিলে আপোনালোকে গম পাব হা। ঠিক আছে, বাকী অকল ৰাস আমাৰ ইয়াত কিমান চনত চলি আছে জনাবচোন। এয়া দেখিলে আপোনালোকে আমাৰ ভিতৰলৈ আজি প্ৰথম দিনটোৰ কাৰ্যসূচী চলি আছিলে, যিটো দশাৱতাৰৰ চাকি বন্তি প্ৰজ্বলন, এয়া বন্তি প্ৰজ্বলন কৰা হৈ গ'ল, এইখিনি হৈ আছে। আৰু বাকীখিনি আপোনালোকক যেনেদৰে দেখা পাওঁ মই দেখাই থাকিম। আৰু এয়া কি কয় দশাৱতাৰৰ আমাৰো হেৰি কৰা হৈছিলে, অৰিহণা দিয়া হৈছিলে, ইয়াতে জ্বলাই আছে। ঠিক আছে, মই বাকীখিনি পাছত দেখাম, কি উষা কীৰ্তন চুষা কীৰ্তন সেইবোৰ দেখাম, আপোনালোকে এইখিনি চাই লওক। নেক্সট এইটো উষা কীৰ্তন চলি আছে, আপোনালোকে এনেকৈ চাই যাব। আৰু এনেকৈ আপোনালোকে কৰে নে নকৰে আপোনালোকৰ উষা কীৰ্তন চাওকচোন, উষা কীৰ্তন কেনেদৰে কৰি আছে। হৰিহন্ত ঘৰতে তেজৰে কমলাপতি ব্ৰহ্মবাক্যামন্ত্ৰণ কৰি আনি এই ৰঘুতল ৰাগ মহোৎসৱৰ নামঘৰতে আসন দি বহুৱাই বৰ্তমান সমজুৱা সেৱা চলি আছে, আৰু ইয়াৰ পাছতে প্ৰসংগ হ'ব। এখাৰি বৈকুণ্ঠ পৰমৰ নাম ভগৱন্ত গুণাই চৈত্য মানসে আপোনাৰ ঘৰত লাগিব যে লাগি আৰ্যত গৌৱাকে বৰ্তমান এতিয়া নাম লৈ আছে, নাম প্ৰসংগ কৰি আছে, আৰু খন্তেক পাছতে নাম সামৰণি হ'ব।